নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। মই ভালেই। মই আজি তোমালোকৰ বাবে নৱমমান শ্ৰেণীৰ পাঠ নম্বৰ 15 শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিচৰিত চোৰ ধৰা পাঠটোৰ পৰা সকলো প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো উপকাৰত আহিছে বুলি ভাবা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। ব'লাচোন আমি ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 নম্বৰ, অতি চমু উত্তৰ লিখা। কানাই বুলি কাৰ কথা কোৱা হৈছে? উত্তৰটো লিখিবা। কানাই বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। 2 নম্বৰ, খ, লৱণোচৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? উত্তৰটো লিখিবা। লৱণোচৰ কৃষ্ণই গোপীৰ মুখত লৱণো সানি দিছিল। ঘ নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ঘ, উহি বান্ধি চবক থানে আৱৰ নাহি। আৱৰ নাই বুলি কোনে কাক কৈছিল? যশোদাই শ্ৰীকৃষ্ণক কৈছিল। 2 নম্বৰ, ক, হে মাই যশোদে তেহো তাপ তেজ। যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক'ব লগা হৈছিল? উত্তৰটো লিখিবা। এদিন ৰাতিপুৱা কৃষ্ণ ঘৰৰ পৰা ওলাই গৈ বহু দেৰিলৈকে ঘূৰি অহা নাছিল। যশোদাই কৃষ্ণ ক'ত গৈছে, কি কৰিছে আৰু কাৰ ঘৰত জগৰ লগাইছে এই বিষয়ে ভবা চিন্তা কৰি ব্যাকুল হৈ আছিল। কৃষ্ণৰ খা খবৰ নাপাই যশোদাৰ মন দুখেৰে ভৰি পৰিছিল। যশোদাৰ মনৰ দুখ গুচাবলৈ কৃষ্ণক দেখি অহা গোপীগৰাকীয়ে কৃষ্ণৰ বাতৰি ক'ব লগা হৈছিল। খ নম্বৰটো, শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণো সানি দিছিল? উত্তৰটো লিখিবা। এদিন কৃষ্ণই এগৰাকী গোপীৰ ঘৰত লৱণো চুৰ কৰি খাই হাতে লোটে ধৰা পৰিছিল। তেতিয়া গোপীগৰাকীয়ে কৃষ্ণক চোৰ বুলি প্ৰমাণ কৰিবলৈ সাক্ষী আনিব বিচাৰিছিল। তেতিয়া কৃষ্ণই নিজৰ গাৰ অপবাদ আঁতৰাবলৈ গোপীৰ মুখত লৱণো সানি দিছিল। 3 নম্বৰ, ইহা শুনি চিন্তা শোক তেজিবে পৰম হৰষিত বেল। কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল? উত্তৰটো লিখিবা। যশোদাই গোপীৰ মুখত কৃষ্ণ কুশলে থকা কথা শুনি আনন্দিত হৈছিল। যশোদাই কৃষ্ণৰ কথা চিন্তা কৰি থাকোঁতে কৃষ্ণক দেখি অহা গোপীগৰাকীয়ে যশোদাৰ আগত কৃষ্ণৰ কথা কৈছিল। কৃষ্ণই গোহালিপাৰাত এঘৰ গোপীৰ ঘৰত লৱণো চুৰ কৰি খাইছে, লগৰীয়া বান্দৰবোৰকো খুৱাইছে আৰু নানা নৃত্য কৰি গোকুলবাসীৰ লগত আনন্দ কৰিছে বুলি গোপীগৰাকীয়ে যশোদাৰ আগত কৈছিল। তেতিয়া যশোদাৰ মনৰ পৰা কৃষ্ণ ক'ত গৈছে, কি কৰিছে আদি চিন্তাবোৰ দূৰ হৈ তাইৰ মন আনন্দৰে ভৰি পৰিছিল। 4 নম্বৰ, মাক যশোদা কানাইক লগ পাই কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল? উত্তৰটো লিখিবা। যশোদাই কানাইক গোহালিপাৰাত গোপীসকলৰ লগত নৃত্য কৰি থাকোঁতে বিচাৰি পালেহি। কানাইক লগ পাই যশোদাই মাতৃস্নেহেৰে আঁকোৱালি লৈছিল। যশোদাই কৃষ্ণক সাৱটি ধৰি গালে মুখে চুমা খাইছিল আৰু স্তনপান কৰাইছিল। কৃষ্ণই কান্দি কান্দি মাকৰ আগত গোপীসকলৰ অভিযোগ তুলিছিল। যশোদাই গোপীসকলক নানান গালি গালাজ কৰিছিল আৰু কৃষ্ণক কৈছিল, তুমি আজিৰে পৰা এই বান্দীসকলৰ ঠাইলৈ আৰু নাযাবা। তুমি নিজৰ ঘৰতে যিমান দধি খোৱা খাবা। তুমি মোৰ কোটি পুৰুষৰ পৰম পুৰুষ, মূৰৰ মুকুট, ডিঙিত হাতসৰী আৰু বুকুৰ শীতল চন্দন ধূলি কৈ যশোদাই কৃষ্ণৰ প্ৰতি চেনেহ প্ৰকাশ কৰিছিল। যশোদাই কৃষ্ণৰ গাৰ ধূলি বালি জোকাৰি কোলাত লৈ ঘৰলৈ আনি শীতল পানীৰে গা ধুৱাই পঞ্চামৃত খাবলৈ দিছিল।
কৃষ্ণক বিভিন্ন অলংকাৰ আৰু কাপোৰ পিন্ধাই যশোদাই কৃষ্ণৰ মুখখন চাই আনন্দ পাইছিল। এনেদৰেই যশোদাই কৃষ্ণ অৰ্থাৎ কানাইৰ প্ৰতি চেনেহ প্ৰকাশ কৰিছিল। 5 নম্বৰ, তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা। তেজ ত্যাগ কৰা, তোহাৰী তোমাৰী, হামু মই, ঠিক আছে, মাখিয়ে হানি, উনিকৰ এওঁৰ, ফিৰত ঘূৰি ফুৰা, গাড়ী গালি। 6 নম্বৰ, বিপৰীত শব্দ লিখা। চোৰ সাধু, উত্তৰ দক্ষিণ, কাতৰ উগ্ৰ, পুণ্য পাপ, সুখ আনন্দ, হৰ্ষ বিষাদ, শীতল উত্তপ্ত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো অকল শিক্ষামূলক উদ্দেশ্যৰ বাবেই জনোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।